নমস্কাৰ বন্ধুসকল, আপোনালোকে বহুত দিনৰ পৰা হয়তো মোৰ ভিডিঅ' কেইটা চাই আছে। মই বহুত শ্ব'ৰুম ভিজিট কৰোঁ, বহুত আপোনালোকৰ কাৰণে এনেকুৱা প্লেচ বিচাৰি ওলোৱা য'ত মানে আপোনালোকে কম ইনভেষ্টমেণ্টত ভাল এটা বস্তু পাব পাৰে। চ' আজি আমি হাউলি হাইস্কুল প্লেগ্ৰাউণ্ডৰ সন্মুখত ডি জয় চিৰামিক্স ইয়াতে আহিছোঁ, য'ত মানে আপোনালোকৰ ঘৰ এখন ড্ৰিম হাউচ বনাবৰ কাৰণে যিমান যি লাগতিয়াল টাইলছৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে টেপ লওক, ইংলিছ টয়লেট, হিন্দী টয়লেট, যিমান যি লাগে গোটেইখিনি বস্তু এটা ঠাইত এভেইলেবল আছে। চ' ইয়াতে আহিছোঁ, ইহঁতৰ যিমানখিনি আমি চাইছোঁ, কথা পাতিলোঁ মই গোটেইখিনি কি ফিচাৰ্ছ ইয়াতে আছে। চ' মালিকৰ লগত কথা পাতি ইমানখিনি গম পাইছোঁ যে ইয়াতে 40% কমত আপোনালোকে টাইলছ আৰু আপোনাৰ ঘৰখন সুন্দৰ বনাবৰ কাৰণে যিমানখিনি বস্তু এভেইলেবল লাগে, যিমানখিনি দৰকাৰী বস্তু লাগে গোটেইখিনি বস্তু এই দোকানৰ পৰা পাই যাব। ঠিক আছে, যদি আপোনাৰ ঘৰখন বনাইছে নাইবা বনাব বুলি ভাবি আছে, নিজৰ ঘৰৰ টাইলছ নাইবা বাকী বস্তুখিনি সুন্দৰকৈ সজাব বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে এই শ্বপখন ভিজিট কৰিব পাৰে, যোনটো আপোনাৰ উপস্থিত আছে হাউলি হাইস্কুল প্লেগ্ৰাউণ্ডৰ সন্মুখত ডি জয় চিৰামিক্স বুলি। আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব, হাউলি মেইন ৰোডৰ লগতে হয়। চ' এতিয়া আপোনালোকক ভিতৰত যায় আমি এটা এটা বস্তুৰ প্ৰাইচ আপোনালোকক জনাই দিম যে টাইলছ কিমানকৈ পৰে, ৱাল টাইলছ, ফ্ল'ৰ মেট, তাৰপিছত আপোনাৰ টেপ হ'ল, ইংলিছ টয়লেট হ'ল, হিন্দী টয়লেট হ'ল, তাৰপিছত গোটেইখিনি বস্তু আপোনালোকক জনাম। চ' আহক আমাৰ লগত ভিতৰত যায় আপোনালোকক এটা এটা বস্তু প্ৰাইচ আপোনালোকক জনাই দিম। আপোনালোকে ইয়াতে যিমানখিনি টাইলছ চাব, টাইলছৰ কোৱালিটিখিনি বহুত ভাল কোৱালিটিৰ টাইলছ ইয়াতে এভেইলেবল আছে। চ' এইটো যোনটো চাইছে ইংলিছ টয়লেট, এইটো 6,000ৰ পৰা ষ্টাৰ্টিং হ'ব, মানে এইটো 6,000ত হয়। এই যোনটো ইয়াৰে প্ৰাইচ কৈছোঁ, বাকী যোনটো ষ্টাৰ্টিং প্ৰাইচ হয় 2,850 টকাৰ পৰা ষ্টাৰ্ট কৰি আপ টু 20,000লৈ যাব পাৰে ইয়াৰ কোৱালিটি হিচাপে। ঠিক আছে, এইটো যোনটো বেচিন আপোনালোকে চাইছে এইটো 6,000 টকা হয়। ইয়াৰে 6,000 ষ্টাৰ্টিং প্ৰাইচ হয়, 6,000ৰ পৰা আপোনালোকে আপ টু 20,000লৈকে যাব পাৰে। ইয়াৰে ষ্টাইলছখিনি চাব পাৰে, এইখিনি ডেমো বনাই ৰাখিছে, আপোনালোকে বেলেগ ডিজাইন ল'ব বিচাৰিলে সেইখিনিও ল'ব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে চাইছে টেবুল বেচিন হয়, এইটো 4,000ৰ পৰা 5,000লৈকে আহিব। ঠিক আছে, তাৰপিছত ইয়াতে হিন্দী টয়লেট আপোনালোকে চাইছে বহুত কম প্ৰাইজতে ইহঁতে প্ৰভাইড কৰিব। ঠিক আছে, এই তলত যোনটো টাইলছ ৰখা আছে এইটো 2x4 হয়, এইটো হাই গ্লছি হয়, অকণমান শ্লিপাৰী হয়, মানে বহুত ভাল দেখিবৰ কাৰণে এইটো মেট টাইলছ হয়। এইটো আপোনাৰ 800 টকা, দুটাকৈ থাকিব 800 টকাত, মানে তো এটা বক্সত দুটাকৈ থাকিব। তাৰপিছত এইফালে আপোনালোকে চাব পাৰিছে তলত লগাবৰ কাৰণে পৰা ষ্টাৰ্ট কৰি 400 টকাকৈ যাব, এটা বক্সত মানে 4টাকৈ পিচ আহিব ইয়াৰে। ঠিক আছে, এইবিলাকৰ প্ৰাইচ সেম ৰেঞ্জৰে হয়। এইবিলাক যিমানখিনি চাইছে এইবিলাক চব মানে মেট টাইলছ হয়, ডাবল চাৰ্জৰ হয়। এইটো আপোনাৰ 650ৰ পৰা 750লৈ যাব পাৰে ইয়াৰে প্ৰাইচ, এটা বক্সত 4টাকৈ থাকিব, সেইটো প্ৰাইচ ৰেঞ্জতে। ঠিক আছে, এইকেইটাও আপোনালোকে চাব পাৰিছে সেম ডাবল চাৰ্জৰ হয়। ঠিক আছে, এইবিলাক যিমানখিনি চাইছে আপোনালোকে ইয়াতে, এইবিলাক গোটেইখিনি আপোনাৰ ৱাল টাইলছ হয়, আৰু সেইবিলাক যোনটো দেখুৱালোঁ এইবিলাক মেট হয়, তলত ফ্ল'ৰৰ বিছাবৰ কাৰণে। ঠিক আছে, তাৰপিছত এই চাইডে আপোনালোকে আহিব, এইবিলাক গোটেইখিনি আপোনাৰ ৱাল টাইলছ হয়। ঠিক আছে, এইবিলাক ৱাল টাইলছ হয়। ৱাল টাইলছৰ যিমানখিনি প্ৰাইচ মই আপোনালোকক ক'লোঁ, ইয়াতে আপোনাৰ গ্লছি হ'ব 650 আপোনাৰ ষ্টাৰ্টিং হ'ব, ৱাল টাইলছ 240ৰ পৰা 400 টকালৈও আহিব কোৱালিটি হিচাপে। ঠিক আছে, ইয়াতে খালি এটাই নহয়, এটা ডিজাইনেই নহয়, ইয়াতে বহুতকেইটা ডিজাইন আছে, আপোনালোকে চাব পাৰিছে কি ধুনীয়াকৈ খুলি গৈছে। ঠিক আছে, ইয়াতে বহুত ডিজাইনৰ আছে, এইবিলাক বহুত কোৱালিটিও আছে, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ প্ৰাইজেছখিনি আহিব। বাট মই যিমানখিনি চাইছোঁ ইয়াতে, বাকী যিমানখিনি মই চাইছোঁ কিনিবৰ কাৰণে গৈছিলোঁ আগতে, চ' তাৰে যিমানখিনি প্ৰাইজ আৰু ইয়াৰে কম্পেৰেটিভলি যিমানখিনি প্ৰাইজেছ সিহঁতে প্ৰভাইড কৰিছে খুব ভাল প্ৰাইজত দিছে। চ' আপোনালোকে ভিজিট কৰিব পাৰে ইয়াৰে পৰা আপোনাৰ। তাৰপিছত মই আপোনালোকক দেখুৱালোঁ ৱাল আৰু ফ্ল'ৰ যিমানখিনি লগাবৰ কাৰণে টাইলছ লাগে সেইখিনি দেখুৱালোঁ। বাকী আপোনালোকৰ যিমানখিনি শ্বাৱাৰ লগাবৰ কাৰণে, টেপ লগাবৰ কাৰণে যিমানখিনি আছে সেইখিনি এই ছাইডত আছে, আপোনালোকে চাব পাৰে। আৰু বেছি ষ্টাইলিছ আছে, ইয়াতে খালি জাষ্ট ডেম'খিনি দেখুৱাই ৰাখিছে, আপোনালোকে ডিজাইন দিলে ডিজাইন হিচাপে ইয়াতে প্ৰভাইড কৰি দিব। যিমানখিনি চিংক টেপ হয়, টেপ যিমানখিনি আছে ইয়াতে 200ৰ পৰা ষ্টাৰ্ট কৰি 2,000 টকালৈকে যাব পাৰে। আপোনালোকৰ যিমানখিনি চইচেছ আছে আৰু যিমানখিনি কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি প্ৰাইজেছখিনি তেনেকুৱাকৈ বাঢ়িব। চ' মই যোনটো লোকেশ্যন আপোনালোকক দিলোঁ, হাউলি হাইস্কুল প্লেগ্ৰাউণ্ডৰ সন্মুখত ডি জয় চিৰামিক্স বুলি এই শ্বপখন আছে, ইয়াতে আপোনালোকে ভিজিট কৰিব পাৰে। বেছি দূৰতো যাব নালাগে, ডাইৰেক্টলি বৰপেটাৰ পৰা হাউলি যোনটো ৰোড হয় এই ৰোডত আহিলে আপোনালোকে ডাইৰেক্টলি দেখাই পাব। আৰু যদি বেছি প্ৰব্লেম হয় আপোনালোকে গুগলত চাৰ্চ কৰি দিলে পায়ে যাব ডি জয় চিৰামিক্স বুলি, যিহেতু ময়ো চাৰ্চ কৰি আহিছোঁ। চ' য়েছ,
বাকি আমি ওনাৰৰ পৰা অকণমান কথা জানিম যে তাহাঁতে কেনেকুৱা ধৰণৰ ফেচিলিটি মই যিমানখিনি ক'লোঁ সেইটো এচিয়ৰ্ড কৰিবনে নাই, সেইখিনি প্ৰভাইড কৰিবনে নাই, জাষ্ট মই কৈ আছোঁ বুলি তেনেকুৱা নহয়। আপোনালোকে প্ৰ'ভেন যিমানখিনি আছে সেইখিনি কথা পাতিম। ফ্ল'ৰ টাইলছ আপোনালোকক টাইপছ সেইফালেও দেখুৱালোঁ আৰু এইফালেও চাওক, এইফালে অকণমান বেছি হাই গ্লছী হয়। এইবিলাক গ্লছী মিনছ কি হয়, অকণমান বেছি শ্বাইনি হয়, মানে লাইট চাইট জ্বলাই দিলে মানে শ্বাইন কৰিব, চাফ চিকুণকৈ ৰাখিলে অকণমান শ্লিপাৰী হয়, ঠিক আছে। তাৰপিছত আপোনালোকে এইবিলাক কোৱালিটি চাইছে, সেইবিলাকতকৈ বহুত মানে আল্ট্ৰা ডেভেলপড হয়। সেইবিলাক অকণমান ডিজাইন থকা আৰু এইবিলাক অকণমান চিম্পল টাইপত, কিন্তু ভাল, অকণমান লুকখিনি ভাল হ'ব। এইবিলাক আৰু আছে ভিতৰত, মই আপোনালোকক দেখুৱাই দিছোঁ, এইবিলাক চাব পাৰে। মানে আপোনালোকে খালি ইয়াত যিমানখিনি ডেমো আছে এইবিলাকে নহয়, আপোনালোকে নিজৰ কিবা যদি ডিজাইনো লৈ আহে তেনেহ'লে সেইখিনিও আপোনালোকে ইয়াতে পাই যাব। মানে এনেকুৱা নহয় যিমানখিনি চাই আছে ইমানখিনিয়ে পাব, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যোনটো আপুনি চইচ কৰি ৰাখিছে সেইখিনি যদি আহি শ্বপ অনাৰক দেখুৱায় যে আমাক এনেকুৱা ধৰণৰ ডিজাইন লাগিব, দেন তাহাঁতে সেইখিনিও প্ৰভাইড কৰিব। আৰু ডেফিনেটলি বাকী শ্বপতকৈ কনচেশ্যন ইয়াতে বেছি দিবৰ কাৰণে আপোনালোকক এই শ্বপটো ভিজিট কৰি দেখুৱাইছোঁ, যাতে আপোনালোকৰ কাৰণে অকণমান পইচা ছেভ কৰাবৰ কাৰণে যাতে মই হেল্প কৰিব পাৰোঁ, ঠিক আছে। ইয়াতে চাব পাৰিছে, এইটো ডিজাইন মোৰ স্পেচিয়েলি ভাল লাগিছে, চালে কিমান ভাল, মানে বঢ়িয়া ডিজাইন এটা লাগিছে এইটো। আৰু চাব পাৰে, সো এতিয়া আমি ওনাৰৰ পৰা জানিম। বাকী আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব। যদি আপোনালোকক স্পেচিয়েলি মই যদি আপোনালোকক কণ্টেক্ট কৰি দিব লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ভিডিঅ' যদি আৰু লাগে সেইটোও জনাই দিব, সেইটো বনাই দেখুৱাম আপোনালোকক, ডিফাৰেণ্ট প্লেচ ভিজিট কৰি আপোনালোকক শ্ব' কৰিম। বাকী আমি এতিয়া শ্বপ অনাৰৰ পৰা অকণমান ভেৰিফাই কৰিম যে এক্জেক্টলি ইয়াতে 40% ডিছকাউণ্ট আছেনে নাই, বাকী কি আৰু ফেচিলিটি এভেইলেবল কৰে, গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম। আৰু তাৰপিছত খালি টাইলছৰ কথাই নহয়, ইয়াতে আপোনালোকে চাব পাৰিছে শ্বাৱাৰৰ যিমানখিনি মানে টাইপছ অফ শ্বাৱাৰ্ছ থাকে, মানে ডিফাৰেণ্ট টাইপছৰ ডিফাৰেণ্ট ষ্টাইলৰ শ্বাৱাৰ যোনবিলাক থাকে ইয়াতে সেইখিনি এভেইলেবল আছে। তাৰপিছত আপোনাৰ হোল্ডাৰ হৈ গ'ল, নিজৰ বস্তুখিনি ৰাখিবৰ কাৰণে যিমানখিনি হোল্ডাৰ লাগে, নাইবা বেচিন লগোৱাৰ ওপৰত যিমানখিনি গ্লাছ লাগে সেইখিনিও ইয়াতে এভেইলেবল আছে। মানে খালি এটা টাইপছে নহয়, ডিফাৰেণ্ট টাইপছ অফ গ্লাছেছ এভেইলেবল আছে। ইয়াতে অৰ্ডাৰ কৰি আনিও দিব, মানে এনেকুৱা ফেচিলিটিও আছে। বাকী এতিয়া জানিম আমি বাকী কথা ওনাৰৰ পৰা। সো এতিয়া আমাৰ যোনজন ওনাৰ হয় এখেতৰ লগত কথা পাতিম যে এক্জেক্টলি মই যিমানখিনি কথা আপোনালোকক জনালোঁ আৰু কি ফেচিলিটি হয়তো মোৰ পৰা স্কিপো হ'ব পাৰে, যিহেতু মই এইবিলাক বিজনেছৰ লগত জড়িত নহয়, জাষ্ট বিকজ অফ ইউ গাইজ মই এনেকুৱা ইণ্ট্ৰডিউচ কৰিছোঁ এটা শ্বপ। সো দাদাৰ পৰা জানিম যে এক্জেক্টলি এই শ্বপটো কি বিষয়ে আছে আৰু কেনেকুৱা ধৰণৰ ফেচিলিটি দাদাই প্ৰভাইড কৰিছে, সেইখিনি কথা দাদাৰ পৰা জানিম। সো দাদা হয় নমস্কাৰ। একচুৱেলি আমাৰ দোকানটোৰ শ্ব'ৰুমখনৰ নামটো হৈছে ডিজয় চেৰামিক্স। হয়, তো এড্ৰেছটো হৈছে আপোনাৰ হাউলি টু বৰপেটা টাউন ৰোড, অপজিট হাউলি হাইস্কুল প্লেগ্ৰাউণ্ড। তো ইয়াতে অকল আমাৰ টাইলছ নহয়, আপুনি যিখিনি ক'লে অকল টাইলছ নহয়, টাইলছ চেনিটাৰী বাথ ফিটিংছৰ দৈনন্দিন যিখিনি আমাৰ লাগতিয়াল বাথ ফিটিংছ সকলো সামগ্ৰী ইয়াতে পোৱা যাব। হয়, তো কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই দামটো আহিব ইয়াতে। যিখিনি আপুনি ক'লে মেট ফিনিছৰ পৰা আৰম্ভ কৰি মেট ফিনিছ, ডাবল চাৰ্জ, 2x4, ৱাল টাইলছ, ফ্ল'ৰ টাইলছ গোটেইখিনি এভেইলেবল পাব ইয়াতে। তো কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি এইটো দাম আহিব। আৰু বিশেষকৈ আপুনি যিখিনি ক'লে আপোনাৰ চেনেলৰ থ্ৰুদি কোনোবা যদি কাষ্টমাৰ ইয়াতে আহে আমাৰ, অভিয়াছলি আমি ইয়াতে ডিছকাউণ্ট দিবলৈ ট্ৰাই কৰিম। চেনিটাৰীত এতিয়া ভাল অফাৰ চলি আছে, 40% ডিছকাউণ্টলৈকে আমি কাষ্টমাৰক দি আছোঁ। তেনেকুৱা ফিটিংছৰ ওপৰতো আছে 35%, 30% আমাৰ ফিটিংছৰ ওপৰত আছে। শ্বাৱাৰ হওক, মানে ফিটিংছখিনি আপোনালোকৰ ইয়াৰে পৰা মানে আপোনালোকে কৰাই দিয়ে নেকি? ইয়াৰ পৰা আমি যিখিনি MRP প্ৰাইচ থাকিব, MRPৰ ওপৰত 30%, 35% আমি ডিছকাউণ্ট দিওঁ। আৰু তাৰে ওপৰত যদি আপোনাৰ চেনেলৰ থ্ৰুদি আহে আমি নিশ্চয় আৰু বেছিকৈ দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, মোৰ ভিডিঅ'টো আপোনালোকে যিমানজনে চাইছে সেইকেইজন মানুহে আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যাতে এই অফাৰখিনি বাকী মোৰ অডিয়েঞ্চখিনিয়ে যাতে ল'ব পাৰে। নতুন ঘৰ আজিকালি চবেই বনাই আছে, এইটো মৌচম চলি আছে, আজিকালি চবে RCC বিল্ডিং বনায়, হয়নে? আৰু তাতে টাইলছ লগোৱাটো এটা মানে নিড হৈ গৈছে আজিকালি, ভাল দেখিবৰ কাৰণে টাইলছ লগায় মানুহে, হয়নে? টাইলছ নহয়, চেনিটাৰী যিমানখিনি বস্তু আপুনি কৈছে, যেনেকুৱা মই কৈছোঁ মোৰ পৰা বহুত কিবাকিবি স্কিপ হ'ব পাৰে, এতিয়া দাদাৰ পৰা শুনিলে ন, আৰু বহুত কিবাকিবি এভেইলেবল আছে যোনখিনি দাদাই ক'লে। ইয়াতে গোটেইখিনি আপুনি কোৱালিটি ভাল পাব, সেইটো আমি এচিয়ৰ দিব পাৰোঁ কাষ্টমাৰক। আমি সেইখিনি ক'ব পাৰোঁ যে ভাল কোৱালিটিৰ মাল পাব। আৰু আপোনাৰ যিখিনি মাল আছে ইয়াতে জেনুইন হয়, প্ৰিমিয়াম কোৱালিটিৰ মাল গোটেইখিনি, যিখিনি টাইলছ চেনিটাৰী হওক ফিটিংছ হওক, আমাৰ প্ৰিমিয়াম কোৱালিটিৰ মাল পাব এভেইলেবল। হয়,
সো মই যেনেকুৱা ক'লোঁ ইয়াতে প্ৰিমিয়াম কোৱালিটি মানে কোৱালিটি এচুৰেঞ্চখিনি দিছে ইহঁতে যে ইয়াতে যিমানখিনি প্ৰডাক্ট ইহঁতে চেল কৰি আছে তাৰ কোৱালিটি বহুত ভাল সেইটো এচুৰেঞ্চ দিব আৰু লগতে যিমানখিনি বস্তু আপোনালোকে ইয়াৰে পৰা পাৰচেছ কৰে লগাবৰ কাৰণে যদি আপোনাৰ তাতে মিস্ত্ৰী মানে কাম কৰিবলগীয়া মানুহ যদি নাই তেনেহ'লে সেইটো ৰেছপনচিবিলিটি ইহঁতে লয় ইহঁতে নিজৰ ফালৰ পৰা গোটেইখিনি মানুহ মানে কিবা কৰি দিয়া হয় এৰেঞ্জ কৰি দিয়া হয় টাইলছ লগোৱালৈকে মানে আপোনালোকে গম পায় টাইলছ লগাব গ'লে বহুত কিবা প্ৰব্লেম আহি পৰে বহুত কেইটা মেচিনছ লগাব লাগে চবে ঢালাই কৰাৰ টাইমত ইমান ভালকৈ ঢালাই নকৰে তাতে গ্ৰাইণ্ড কৰিব লাগে তাতে বহুত লং প্ৰচেছ হয় সো সেই প্ৰচেছখিনিলৈ আপোনালোকে টেনশ্যন কৰিব নালাগে দাদাহঁতে গোটেইখিনি প্ৰভিডেন্স এভেইলেবল কৰাই দিয়ে ইয়াৰে পৰা হয়নে আমি ইয়াৰ পৰা যিমানটো পাৰোঁ যদি কাষ্টমাৰে যদি আপোনাৰ ট্ৰেন্সপৰ্ট কমিউনিকেশ্যনটো লাগে আমি ইয়াৰ পৰা কৰাই দিম অসুবিধা নাই অকল ধৰকচোন আমি ইয়াতে গ্ৰেনাইটো চেল কৰোঁ গ্ৰেনাইট আপোনাৰ প্ৰাইচটো ফ্লেক্সিবল হয় কোৱালিটিৰ ওপৰত এইটো দামটো আহিব মই প্ৰথমতে আপোনাক কৈছোঁ তেনেকুৱা টাইলছ কিছুমান কাষ্টমাৰ আহিলে দূৰৰ পৰা আহিলে যে আমাক ট্ৰেন্সপৰ্ট যিটো কষ্টিং আহে সেইখিনি ফ্ৰী অফ কষ্টত কৰাই দিব লাগে তো সেইখিনি আমি প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম চ' এইটো এটা ভাল ফেচিলিটি দিছে দাদা যে ইয়াৰে পৰা মানে যেনেকুৱা মোৰ ঘৰ মানে বালিকুৰিত হয় ঠিক আছে চ' মই তাৰে পৰা আহি পেলাই যদি মোৰ ঘৰ বহুত ডিষ্টেঞ্চত আছে যদি মই ধৰি লওক মোৰ 30 কিলোমিটাৰ ডিষ্টেঞ্চ আছে মোৰ যদি আপুনি দাদাক ৰিকুৱেষ্ট কৰে নাইবা কয় যে আমাৰ এই মালখিনি আমি প্ৰডাক্টখিনি যে কিনিলোঁ এইবিলাক লৈ যোৱাৰ কাৰণেতো আমাৰ ওচৰত ইমানখিনি ফেচিলিটি নাই আপুনি কৰাই দিব লাগে চ' ইহঁতৰ তাতে সেই ডেলিভাৰী ছিষ্টেমটো এভেইলেবল আছে আপোনাৰ ঘৰলৈকে লৈ যোৱালৈকে আপোনাক ফ্ৰী অফ কষ্ট সেইখিনি প্ৰভাইড কৰিব আপোনাৰ চেনেলৰ থ্ৰুদি আহিলে আৰু মই বিশেষকৈ সেইটো মই ক'লোঁ যে মই আৰু কৰাই দিম কাৰণ মাৰ্কেটত এভেইলেবল এতিয়া টাইলছৰ ক'ব নোৱাৰি বহুত আহি গৈছে কাষ্টমাৰে ধৰিব নোৱাৰে যে টাইলছ হয় টাইলছে বুলি মানে এনেকৈ ভাবে যে টাইলছে দামটো কোৱালিটিৰ ওপৰত আহে ব্ৰেণ্ডৰ ওপৰত আহে আমাৰ ইয়াতে ভেৰিয়েবল আছে বহুত আছে ভেৰাইটিজ কোৱালিটিৰ আছে তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই দামটো আহিব কিছুমানে ভাবিব যে 600 টকাটো বাহিৰত দাম পায় ইয়াতে কিয় 700 টকা ৰাখিছে তো সেইটো কোৱালিটিটো জাষ্ট অকণমান কাষ্টমাৰক মই এইবিলাকে কওঁ যে অকণমান ছাজেষ্ট কৰোঁ আপোনালোকে কোৱালিটি কোনোবা লগাব ভাল বস্তুৱে লগাব লাগিব ডেফিনেটলি 2-3 বছৰৰ কাৰণে লগাব লগা নহয় মই চেনিটাৰীত আপোনাৰ 10 ইয়াৰ্ছ গেৰাণ্টি দিব পাৰিম আপোনাৰ ফিটিংছত 5 বছৰ দিব পাৰিম তো ঘৰত বস্তু লগাব যদি ভাল বস্তু লগাওক মই সেইটোৱে ছাজেষ্ট কৰোঁ সেইটোৱে কোৱালিটি আৰু কোৱান্টিটিৰ ওপৰত আপোনালোকে বেচিকেলি ধ্যান দিয়া কথাটো বেছি হয় কাৰণ এতিয়া কম পইচাত বেছি বস্তু পোৱা মানে তাৰ কোৱালিটি ভাল নহয় সেইটো আমি ডাইৰেক্টলি বুজি পাওঁ হয়নে এতিয়া আমি ঘৰত এটা বস্তু লগালে এদিন দুদিনৰ কাৰণে নহয় এমাহ দুমাহৰ কাৰণে তো নলগোৱা হয়নে সেইখিনি আমি লং টাৰ্মৰ যাতে চলে সেইকাৰণে আমি বস্তুখিনি এটা ভাল ঠাইৰ পৰা ল'লে বেছি ভাল হয় বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেল নাইবা মোৰ ফেচবুকৰ পেজ লেটছ গ্ৰ' উইথ আশ্ৰাফুল আৰু ফেচবুকত লেটছ গ্ৰ' বুলি আছে মোৰ চেনেলৰ পৰা যদি কোনোবাই ভিডিঅ' চাই পেলাই আহি দাদাক যদি কয় যে আমি সেই চেনেলত নাইবা সেই আশ্ৰাফুল আহমেদৰ ভিডিঅ'টো চাই পেলাই আহিছোঁ দেন ডেফিনেটলি আপোনালোকে এটা স্পেচিয়েল অফাৰ যোনটো দাদাই ক'লে সেইখিনি একুৱাৰ কৰিব পাৰিব চ' আশা ৰাখিলোঁ যে আপোনালোকে এই শ্ব'ৰুমলৈ ভিজিট কৰিব আৰু ইহঁতৰ পৰা গোটেইখিনি প্ৰডাক্ট আপোনালোকে ডিছকাছ কৰি ল'ব আৰু এণ্ডলি মই এইটোৱে ক'ব বিচাৰিম যে কোৱালিটি ভাল হ'লে কোৱান্টিটি অকণমান কম হ'লেও কোনো প্ৰব্লেম নাই কোৱালিটি ভাল হোৱাটো চবেই বিচাৰে আৰু গৃহস্থ মানুহে মানে ঘৰুৱা মানুহে এইবিলাকে বিচাৰে যাতে লং লাষ্ট কৰে বস্তু এটা লগালে যাতে বহুত সময়লৈকে চলে পইচা অকণমান বেছি গ'লে কথা নাই বাকী অফাৰটো ইহঁতে দিছে ভালেখিনি অফাৰ দিছে বাকী থেংক ইউ ছ' মাছ দাদাক যে দাদা আমাৰ চেনেলৰ পৰা মানুহ আহিলে অকণমান স্পেচিয়েল অফাৰ দিব বুলি কৈছে আপোনাৰ চেনেলৰ পৰা আহিলে মই নিশ্চয় ডিছকাউণ্ট কৰিম যিখিনি মই ক'লোঁ সেইখিনি নোট ডাউন কৰি ৰাখিব পাৰে ইয়াতে আপোনাৰ যিখিনি মই কৈছোঁ সেইখিনিয়ে থাকিব কথাটো আৰু বিশেষকৈ যিখিনি আপোনাৰ চেনেলৰ কাষ্টমাৰবিলাক আছে বা আমাৰ ইউজাৰ্ছবিলাক আছে তেওঁলোকে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক সেইটোৱে মই ছাজেষ্ট কৰিম অ'কে থেংক ইউ ছ' মাছ এপ্ৰ'চ কৰিবৰ কাৰণে আমাৰ চেনেলটো যোনে যোনে চাই আছে যদি আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিব থেংক ইউ ছ' মাছ